हेलो बंधु बान्धवीসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ চেনেলটোত অসমীয়া সাধাৰণ জ্ঞানৰ যোগেৰে কুইজ প্ৰতিযোগিতা হিচাপে সৰু সৰু 10টাকৈ প্ৰশ্ন আৰু 4টাকৈ উত্তৰ দিয়া হৈছে। লিংকটো কমেন্ট বক্সত দিয়া হৈছে। আপোনালোকৰ উত্তৰবোৰ লিংকটো ওপেন কৰি দিব পাৰিব। যদি আপোনালোকে কুইজ প্ৰতিযোগিতাত জিকিব পাৰে তেন্তে মোৰ চেনেলটোৰ তৰফৰ পৰা উপহাৰ প্ৰদান কৰা হ'ব। আপোনালোকৰ সহায় অনুমৰ্মে প্ৰশ্ন ইটানলৈ আগবাঢ়ো। এক নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? এ গংগা, বি যমুনা, চি ব্ৰহ্মপুত্ৰ, ডি ওপৰৰ এটাও নহয়। 2 নম্বৰ প্ৰশ্নটো চাওক। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় ফুলৰ নাম কি? এ পদুম, বি গোলাপ, চি নাৰ্জী, ডি শেৱালি। এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাওক। সূৰ্যৰ তাপৰ পৰা আমি কোনটো ভিটামিন পাওঁ? এ বি, বি, চি, ডি, কে। এবাৰ 4 নম্বৰ প্ৰশ্নটো চাওক। ভাৰতৰ কোনখন ৰাজ্যত কয়লা পোৱা যায়? এ কেৰালা, বি ঝাৰখণ্ড, চি মহাৰাষ্ট্ৰ, ডি উৰিষ্যা। এবাৰ 5 নম্বৰ কুৱেশ্যনটো চাওক। এনেকুৱা এটা শব্দ আছে যিটো শব্দ লিখে কিন্তু পঢ়া নহয়। তাৰ নাম বি নহয়, যে কেতিয়া ই লিখা। 6 নম্বৰ কুৱেশ্যনটো হ'ল কোনখন দেশৰ মানুহে গাধৰ গাখীৰ খায়? এ ভাৰত, বি পাকিস্তান, চি ইজৰাইল, ডি ওপৰৰ এটাও নহয়। এবাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল ফলৰ ৰজা কাক কোৱা হয়? এ আপেল, বি আম, চি কল, ডি মাটি কঁঠাল। এবাৰ 8 নম্বৰ প্ৰশ্নটো চাওঁ। হাতীৰ দাঁত কেইটা? এ 24, বি 25, চি 26, ডি 27। 9 নম্বৰ প্ৰশ্নটো হ'ল কৃষক দিৱস কেতিয়া পালন কৰা হয়? এ 12 অক্টোবৰ, বি 18 আগষ্ট, চি 22 ছেপ্টেম্বৰ, ডি 23 ডিচেম্বৰ। এইবাৰ আমি অন্তিম প্ৰশ্নটো চাওঁ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এ মহাত্মা গান্ধী, বি ৰাজেন্দ্ৰ প্ৰসাদ, চি ইন্দিৰা গান্ধী, ডি পণ্ডিত জৱাহৰলাল নেহৰু। বন্ধুসকল, আজিৰ বাবে মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।